নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টেক ধ্ৰুৱ চেনেলটোলৈ আৰু আজি মই টেক জ্ঞানৰ সেকেন্ড পাৰ্টটো লৈ আনিছোঁ আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আদৰি ল'ব আজি মই বহু সংখ্যক টেকনলজিৰ ওপৰত মই নতুন লৈ আহিছোঁ খবৰ তো আপোনালোকে ভিডিঅ'টো তো প্ৰথমতে আপোনালোকক জনাবলৈ ওলাইছোঁ স্যামসাঙে বৰ্তমান একদম ধুনীয়া প্লেনিং কৰি আছে স্যামসাঙে স্যামসাং গেলাক্সিৰ A71 এইটো 5G ৰ ৰূপত আহি আছে 5G বুলি এইটো 5G ফোন হিচাপে উলিয়াই দিব মাৰ্কেটত তো এইটোৰ এক্সিনোছ প্ৰচেছৰ 980 5G প্ৰচেছৰ লগত আহিব তো স্যামসাঙে হয়তো সকলোৱে বহু সংখ্যক এতিয়াতো 2019 টো পাৰ হ'বই 2020 ত বহু সংখ্যক ব্ৰেণ্ডে 5G মোবাইল উলিয়াই আনিব বুলি বহুতো ঠাইৰ পৰা প্ৰকাশ কৰা হৈছে বহুতো ঠাইৰ পৰা জানিবলৈ পোৱা গৈছে তো স্যামসাঙৰ এইটো এটা গম পোৱা গৈছে এটা লিকৰ পৰা গম পোৱা গৈছে যে স্যামসাং গেলাক্সি A71 5G প্ৰচেছৰৰ সৈতে আহি আছে তো এইটো এক নম্বৰ নেক্সট হৈছে ইয়াৰ পিছত হৈছে জিঅ'নি ফ্লিপ ফোন বুলি এটা ফোন আহি আছে জিঅ'নি আৰু কি কৰিব জিঅ'নিয়ে বৰ্তমান তেওঁলোকৰ মাৰ্কেট নোহোৱা হৈ গৈছে জিঅ'নিৰ মাৰ্কেট বৰ্তমান কমি গৈছে তথাপি জিঅ'নিয়ে এবাৰ ট্ৰাই কৰিছে কিন্তু স্মাৰ্টফোনততো যিহেতু নোৱাৰিলে স্মাৰ্টফোনত MI ৰিয়েলমি আৰু স্যামসাঙে এতিয়া স্যামসাং যদিও ডাউন কৰি গৈছিলে স্যামসাং এতিয়া আকৌ টপ ৰেংকত আহি গ'ল তো MI আৰু ৰিয়েলমি আৰু এইবিলাক ব্ৰেণ্ডক টক্কৰ দিবতো তেওঁলোকৰ বাবে নোৱাৰিবই তেওঁলোকে এইটো জিঅ'নিয়ে এইটো পোৱাই নাই স্থান তো জিঅ'নিয়ে এইবাৰ অলপ এক্সট্ৰা নেক্সট আপডেটটো হৈছে কোৱালকম স্নেপড্ৰেগন 865 প্ৰচেছৰ এইটো ডিচেম্বৰত লঞ্চ হোৱাৰ কথা 3 ডিচেম্বৰত ইয়াতে লঞ্চ ইভেণ্ট আছে তেওঁলোকে কোৱালকমৰ ফালৰ পৰা লঞ্চ কৰিব এইটো নতুন প্ৰচেছৰ তো আশা কৰোঁ ইয়াৰ ডিচেম্বৰৰ পিছত যিমান সংখ্যক ফোন ওলায় যিমান সংখ্যক স্মাৰ্টফোন ওলাব তাত কোৱালকম 865 প্ৰচেছৰটো ইউজ হ'ব তো নেক্সট আপডেটটো হৈছে ইয়াত হোৱাটছএপৰ যিটো নতুন আপডেট আহিছিলে তাৰপাছত মানে বহু সংখ্যক মানুহে এইটো প্ৰব্লেম ফেচ কৰি আছে হোৱাটছএপৰ যিটো নতুন আপডেট তাৰপাছত আপডেটটো দিয়াৰ পাছত মানে বেটাৰীটো অলপ বেটাৰীটো বেছিকৈ কনজিউম কৰিছে বেটাৰী অলপ বেকআপটো কমি গৈছে তো এইটো ফেচ কৰি আছে বহুত মানুহে ফেচ কৰিছে বাট মই এতিয়ালৈকে নিজে পাৰ্চনেলি ফেচ কৰা নাই আপোনালোকে যদি পাইছে দেন তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কোনে পাইছে আৰু কোনে পোৱা নাই তো মই বৰ্তমানলৈকে এতিয়া সেই প্ৰব্লেমটো ফেচ কৰা নাই নেক্সট আপডেটটো হৈছে ইনষ্টাগ্ৰামৰ ওপৰত তো আমেৰিকাৰ এখন জেগাত মানে ইনষ্টাগ্ৰামৰ ওপৰত কিছুমান হেৰি কৰা হৈছে ইনষ্টাগ্ৰামত যিহেতু আমি লাইক দেখা পাওঁ 1000 10,000 2000 তেনেকুৱা ধৰণৰ লাইক আমি দেখা পাওঁ মানে এইজনৰ বেলেগ ইয়াৰ কিছুমানৰ 10,000 লাইক থাকে কিছুমানৰ 2000 অনলি কিছুমানৰ 580 কিছুমানৰ 20টা থাকিব তেনেকুৱা লাইকটো কাউণ্ট কৰিব পাৰিতো গতিকে ইনষ্টাগ্ৰামে এনেকুৱা এটা পৰিকল্পনা কৰি আছে এইবিলাক কম্পিটিশ্যন হোৱাতকৈ জাষ্ট লাইক থাকিবহে লাগে তো এইটো ইনষ্টাগ্ৰামৰ মতে এইটো নো লাইক বুলি এটা অপশ্যন আহি আছে তো নো লাইক কোনো ধৰণৰ লাইকছ আপোনাৰ কাউণ্ট কৰিব দেখা নাপাব বাট ফটো শ্বেয়াৰিং এপটো এইটো ফটো শ্বেয়াৰিং এপ গতিকে ফটো শ্বেয়াৰ কৰিব পৰা যাব বাট লাইকটো চাগে উঠি যাব নেক্সট আপডেটটো হৈছে Moto G8ৰ ওপৰত মটৰৱালা যিহেতু বহুত পুৰণা কোম্পানী বাট এতিয়া মটৰৱালাৰ কোনো ধৰণৰ ভেলু নোহোৱা হৈ গৈছে মাৰ্কেটত MI ভিভ' বৰ্তমান বহুত চলি আছে ভিভ' MI ৰিয়েলমি স্যামসাং এইবোৰে যিহেতু মাৰ্কেট দখল কৰিয়ে ল'লে কিন্তু মটৰৱালা এতিয়ালৈকে একো মাৰ্কেট কৰিব পৰা নাই যিকোনো এটা ভাল মোবাইল বনালেও তেওঁলোকে কম হয়তো দামটো বেছি দি দিব নহ'লে ফিচাৰ্ছ কম থাকিব দাম বেছি থাকিব ফিচাৰ্ছ কম থাকিব কিছুমান ফিচাৰ্ছ বেছি থাকিলে দামটো বেছি কৰি দিব তো মটৰৱালাৰ ফালৰ পৰা এইটো আপডেট আছিলে Moto G8 আহি আছে তো এইটো এটা নেক্সট আপডেট তো ইয়াৰ পাছত আপডেট হৈছে Poco F2 Pro Poco F2 অহাই নাই এতিয়ালৈকে Poco F2 নাহোঁতে Poco F2 প্লেনিং চলি আছে আৰু Poco F2 আমি বহু সংখ্যক মানুহে এইটো ভাবি আছিলে Poco F2 আহিব বাট K20 Pro আহি গ'ল K20 আহিল কিন্তু Poco F2 বৰ্তমানলৈকে আমি দেখা নাপালোঁ হয়তো K20 দিয়াৰ বাবে চাগে K20 Pro দিয়াৰ বাবে চাগে Poco F2 নিদিলে কিন্তু তথাপি এটা আশা আছে কিন্তু Poco F2 নামত হয়তো K20ৰে যিটো ভাৰ্চন বা তেনেকুৱাই হয়তো বেলেগ জেগাত Poco F2 চাগে লঞ্চ কৰিব Poco F2 Pro আহি আছে এতিয়া কি হয় নাজানো Poco F2 আহিব Poco F2 Pro আহিব তো বহুত এটা এক্সাইটমেণ্ট দেখা যাক কি হয় কি আহে তো নেক্সট আপডেটটো হৈছে আপোনাৰ Realme 6 এটা প্ৰথম মানে লুকছ এটা দেখা গৈছে Realme 6 আহি আছে Realme ফালৰ পৰা Realme 6 এটা মোবাইল ফোন বনাই আছে
ৰিয়েলমি 6ৰ পৰা ৰিয়েলমি ফালৰ পৰা ৰিয়েলমি 6 মোবাইলটো বৰ্তমান মাৰ্কেটত উলিয়াব। তো ৰিয়েলমি ফালৰ পৰা এইটো, আৰু ইয়াৰ সম্পূৰ্ণ ইভেণ্টত গম পোৱা যাব কি একচুৱেলি কি ৰিয়েলমি 6 নে কি কৰে। এতিয়া আপোনাৰ ইভেণ্টৰ সময়ত গম পোৱা যাব ৰিয়েলমি 6 নে কি লঞ্চ কৰে তেওঁলোকে, এইটো দেখুওৱা যাব। ভিডিঅ'টোৰ লাষ্ট আপডেটটো হৈছে MNP মানে মোবাইল নাম্বাৰ পৰ্টেবিলিটি। আপোনালোকে আগতে মোবাইল নাম্বাৰ পৰ্টেবিলিটি আপোনালোকে জানেই, মোবাইল নাম্বাৰটো ইটোৰ পৰা সিটো পৰ্ট কৰিলে, অৰ্থাৎ এয়াৰটেলৰ পৰা জিঅ', জিঅ' টু এয়াৰটেল, এয়াৰটেলৰ পৰা ভোডাফোন যাব লাগিলে তো পৰ্টেবিলিটি কৰা হয়। নাম্বাৰটো ছেম থাকে, বাট আপোনাৰ টেলিকম কোম্পানীটো বেলেগ হৈ যায়। তো এইটো মোবাইল নাম্বাৰ পৰ্টেবিলিটিৰ ক্ষেত্ৰত আগত বহুত যথেষ্টখিনি সমস্যা আছিলে, এমাহ দুমাহলৈকে চিম পৰ্ট নহৈছিলে। বাট এতিয়া প্ৰায় ফালৰ পৰা টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা মানে 2 দিনৰ ভিতৰত পৰ্ট হৈ যাব বুলি এটা এনাউন্স কৰা হৈছে। এইটো আপোনাৰ ডিচেম্বৰৰ ফালৰ পৰা লাগু হ'ব। তো এইখিনি আছিলে আপডেট। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে, আদৰি ল'লে। তো যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো, কাৰণ মই বহু সংখ্যক টেক নিউজ আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু জয় অসম।